এভৰিৱান আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাইছেই চাগে মই আজি কাৰ বিষয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিম হয় এগৰাকী অসমৰ জনপ্ৰিয় নৱাগত অভিনেত্ৰী সুৰভি দাস আৰু আমি দেখিবলৈ পাম সুৰভি দাসক কালাৰ্ছ টিভিৰ এখন নতুন ধাৰাবাহিকত যিখনৰ নাম হৈছে নিমা ডংজেংপা তেওঁ তাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ বাবে এয়া এক বহুত ডাঙৰ গৌৰৱৰ কথা আৰু মোৰ ইউটিউব ফেমিলিৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিছোঁ তাই যেন আৰু আগুৱাই যায় এয়াই কামনা কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যাতে নতুন আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায় सीरियलखনৰ এটা প্ৰমোशन मेरा नाम है नीमा डेंगजोंगपा और ये है मेरी प्यारी सी दुनिया लेकिन मैं अपने प्यार के लिए इसे छोड़ के जा रही हूँ मुंबई। नीमा ए मोमो छोटी आंख वाली है चपटी आंखें एक छोटी ए चपटी ना ए पिंग पोंग